নমস্কাৰ, মই শ্ৰীধেন্যৰ পৰা মোৰ উন্নতি ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনালোঁ। আশা কৰোঁ আপোনাক সকলোৰে খবৰ নিশ্চিতভাৱে ভাল। আজি মই এক ব্যতিক্ৰমী ভিডিঅ' লৈ আপোনাক মাজলৈ উপস্থিত দিছোঁ। আপুনি দেখিবলৈ পাইছে ভিডিঅ' মানে নামঘৰ আছে মোৰ পিছফালে। আমি সকলোৱে ভগৱানক পূজোঁ, আপুনিও পূজে, ময়ো পূজোঁ হয়। আৰু এই ভগৱান আজি শ্ৰীকৃষ্ণৰ আজি আমাৰ পাছতি উদযাপন কৰা হৈছে আমাৰ শ্ৰী ৰঘুনাথ সত্ৰত। কৃষ্ণ জন্মাষ্টমী ইতিমধ্যে গ'ল। কৃষ্ণ জন্মৰ 5 দিন পিছতে আমাৰ পাছতি উদযাপন কৰা হয়। আমাৰ শ্ৰী ৰঘুনাথ সত্ৰতো ব্যতিক্ৰম নহয়, ইয়াতো আমাৰ কৃষ্ণৰ পাছতি উদযাপন কৰা হৈছে। বিভিন্ন নীতি নিয়মেৰে পাছতি উদযাপন কৰা হৈছে। বিভিন্ন নাম প্ৰসংগৰে মুখৰিত হৈ আছে আমাৰ শ্ৰী ৰঘুনাথ সত্ৰ সত্ৰকে আদি কৰি বিভিন্ন ধৰণৰ নীতি নিয়মেৰে কেনেধৰণে কৃষ্ণৰ পাছতি উদযাপন কৰে আপোনালোকে আহকচোন মোৰ ভিডিঅ'ৰ জৰিয়তে সকলোৱে চাওঁ হা। এয়া আমাৰ কৃষ্ণৰ পাছতিৰ প্ৰথম কাৰ্যসূচী। বিভিন্ন নীতি নিয়মেৰে আমাৰ পাছতি উদযাপন কৰা হয়। তাৰ ভিতৰত প্ৰথম নীতি নিয়ম হৈছে আমাৰ ইয়াত গোসাঁইক নামঘৰৰ চাৰিওপাশেৰে ঘূৰোৱা হয়। নামঘৰৰ গায়ন বায়ন আইনামতীসকলে বিভিন্ন বাদ্যযন্ত্ৰ খোল তাল ঢোল আদি কৰি নামতীসকলে নাম প্ৰসংগৰে আমাৰ গোসাঁইক নামঘৰৰ চাৰিওপাশেৰে ঘূৰাব। আমাৰ 7 পাক এনেধৰণে গোসাঁইক নামঘৰৰ চাৰিওপাশে ঘূৰোৱা হয়। আমাৰ এই গোসাঁই আমাৰ নামঘৰৰ পূজাৰীজনে তেখেতে শিৰৰ ওপৰত লৈ নামঘৰৰ চাৰিওপাশে 7 পাক গোসাঁইক ঘূৰাব। তাৰপিছতে আমাৰ গোসাঁইক মণিকূটলৈ লৈ যোৱা হ'ব। আপোনালোকে চাওকচোন। আপোনালোকে দেখিবলৈ পাইছে আমাৰ গোসাঁইক গায়ন বায়নসকলে নামঘৰৰ চাৰিওপাশে 7 পাক ঘূৰোৱাৰ পিছত আমাৰ গোসাঁইক আমাৰ মণিকূটৰ ভিতৰলৈ লৈ অনা হৈছে। আমাৰ নামঘৰৰ পূজাৰীজনে তেখেতে শিৰৰ ওপৰত গোসাঁইক নামঘৰৰ চাৰিওপাশে 7 পাক ঘূৰালে। তাৰপিছতে তেখেতে আমাৰ এই গোসাঁইৰ স্থাপন কৰিবলৈ লৈ অহা হৈছে। আপোনালোকে সকলোৱে দেখিবলৈ পাইছে নাম প্ৰসংগৰে আমাৰ গোসাঁইক তেখেতৰ স্থানত স্থাপন কৰা হৈছে। আপোনালোকে দেখিবলৈ পাইছে আমাৰ নামঘৰৰ ভিতৰ চৰা, শ্ৰী ৰঘুনাথ সত্ৰৰ ভিতৰ চৰা। আমাৰ নামঘৰৰ ভিতৰ চাইডে আমাৰ গোপিনীসকলে বিভিন্ন নাম প্ৰসংগৰে মুখৰিত কৰি তুলিছে। কৃষ্ণৰ পাছতি উপলক্ষে বিভিন্ন পৰম্পৰাৰে তেওঁলোকে কৃষ্ণৰ পাছতি উদযাপন কৰিব। নাম প্ৰসংগ ভিতৰত চলি আছে আৰু পিছলৈ চাই থাককচোন আৰু কেনেধৰণৰ পৰম্পৰাৰে আমাৰ কৃষ্ণৰ পাছতি উদযাপন কৰা হয়। তেতিয়া আপোনালোকে এই ভিডিঅ'টোৰ শেষলৈকে জড়িত হৈ থাকিব আৰু মই দেখাই থাকিবলৈ চেষ্টা কৰিম। আপোনালোকে দেখিবলৈ পাইছে আমাৰ শিশু শ্ৰীকৃষ্ণৰ পাছতিজনে তেখেতৰ চুলি কাটিবলৈ লৈছে। আমাৰ এই নাপিতজনে চাওক কেনেধৰণে চুলি কাটে আমাৰ শিশু কৃষ্ণৰ, চাওকচোন।
আপোনালোকে দেখিব পাইছে আমাৰ শ্ৰীকৃষ্ণ চুলি কাটাৰ পিছত নাপিতগৰাকী আনন্দত মতলীয়া হৈ পৰিছে, আনন্দ অপৰিসীম। দেখিব পাইছে ধাৰাসাৰ বৰষুণৰ মাজত আমাৰ আইসকলে বোকা ভাওনা নাচিছে। আপোনালোক সকলোৱে চাওকচোন। মই গোটেই ভিজিলোঁ। এই আমাৰ বোকা ভাওনা সমাপ্ত হ'ল ধাৰাসাৰ বৰষুণৰ বাবে। এই আমাৰ গোপিনী আইতাসকলে আমাৰ এয়া বোকা ভাওনা শেষ কৰিছে এই বছৰতে কৃষ্ণৰ পাচলিটো উপলক্ষে। বোকা ভাওনা আমাৰ সমাপ্ত পৰিল। আমাৰ গাঁৱৰ ৰাইজ দেখিছেনে ধাৰাসাৰ বৰষুণৰ মাজতো সকলো ৰৈ আছে ছাতি লৈ লৈ। তেতিয়াহ'লে বন্ধুসকল আপোনালোকে দেখিবলৈ পালে আমাৰ শ্ৰী শ্ৰী ৰঘুনাথ সত্ৰ কৃষ্ণৰ পাচলি কেনেধৰণেনো পালন কৰা হয় বিভিন্ন ৰীতি নীতি নিয়মৰ মাজেৰে। অতীজৰ পৰা চলি অহা যিবোৰ নিয়ম আজিও আমি মানি চলোঁ বা আমাৰ গাঁৱৰ সকলো ৰাইজে মানি চলে বা আমাৰ কৃষ্ণৰ পাচলি যি আপোনাৰ প্ৰথম কাৰ্যসূচীৰ পৰা আৰম্ভ কৰি সদৌ শেষত যি আমাৰ বোকা ভাওনাত আমাৰ সমাপ্ত হ'ল আমাৰ কৃষ্ণৰ পাচলি। তো দেখি কেনেকুৱা লাগিল আপোনালোকে জনাবচোন। আৰু যিসকলে গাঁৱত থাকে তেওঁলোকেতো বাৰু আগে পিছে দেখিছে, যিসকলে দেখা নাই তেওঁলোকে হয়তো দেখি পেলাই খুবেই ভাল পালে বা গম পালে কৃষ্ণৰ পাচলি কেনেকৈ পালন কৰে। তেতিয়াহ'লে আজিলৈ লৈছোঁ বিদায়।